নমস্কাৰ টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক মই ভাৰ্গৱ দৰে স্বাগতম জনাইছো আপোনালোকে চাই আছে টাইমিট আৰু এই মুহূৰ্তত বিশেষকৈ সিনেমা প্ৰেমীসকলৰ বাবে লৈ আহিছো এই মুহূৰ্তত এক ভাল খবৰ যদি সকলোবোৰ ঠিকে থাকে তেনেহলে ৰাজ্যত অক্টোবৰ মাহৰ পৰা খুল খাব ছবিগৃহ এই মুহূৰ্তত জনাই আছো এই ভাল খবৰ টাইমিটৰ দৰ্শকসকলক কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে খুল খাব ৰাজ্যৰ ছবিগৃহ এই মুহূৰ্তত জনাই আছো এই ব্ৰেকিং নিউজ টাইমিটৰ দৰ্শকসকলক অক্টোবৰত ছবিগৃহ খোলাৰ ইংগিত প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আৰু ছবিগৃহৰ কৰ্মচাৰী প্ৰতিবাদৰ পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আৰু পৰ্যায়ক্ৰমে কোভিড নীতিৰ মাজত খুল খাব ছবিগৃহ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আৰু ছবিগৃহৰ স্বত্বাধিকাৰীৰ সৈতে মিলিত হৈ চৰকাৰে লব সিদ্ধান্ত আৰু কোভিড আক্ৰান্ত সংখ্যা 100ৰ তললৈ আহিলে ছবিগৃহ খোলাৰ ইংগিত প্ৰদান কৰিছে কেশৱ মহন্তই এই মুহূৰ্তত জনাই আছো এই খবৰ টাইমিটৰ দৰ্শকসকলক যদিহে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে তেনেহলে অক্টোবৰ মাহৰ পৰাই কোভিডৰ যিসমূহ নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজেৰে খুল খাব ছবিগৃহ আৰু এই ক্ষেত্ৰত ছবিগৃহৰ যিসকল মালিক আছে তেওঁলোকৰ সৈতে আলোচনা মিলিত হ'ব ৰাজ্য চৰকাৰ আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আৰু কেশৱ মহন্তৰ সেই মন্তব্য টাইমিটৰ দৰ্শকসকলক প্ৰথমে শুনাই ল'ব বিচাৰিছো হয়তো অতি সোনকালে খোলাৰ চিন্তা কৰিব তাৰ লগত কিছু কথা জড়িত আছে ধৰক আজি 8টা বজাতে বন্ধ সিনেমা হলটো খোলাৰ লগে লগে কাৰফিউ অলপ দেৰি হোৱা সময়তলৈ আহিব লাগিব এনেকুৱা ধৰণৰ আৰু আছে কথা যে তেওঁলোকেতো নিজেও চেক কৰি চাব নোৱাৰিব কোনোবাই মানে হেৰি কি কয় এইটো ভেকচিন লৈ আহিছে নে নলৈ আহিছে নে গোটেই প্ৰচিডিউৰটো এটা অসুবিধা হৈছে গতিকে আমি অকণমান বেছি সংখ্যক মানুহক ভেকচিন দি ল'বলৈ বিচাৰিছোঁ সেইকাৰণে অকণমান পিছুৱাইছে গতিকে ইয়াৰ পিছত চিনেমা হল দুৰ্গা পূজা আহিছে তাৰপিছতে হয়তো নাই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে ছেপ্টেম্বৰ মাহটোত কিমানখিনি আমাৰ হ্ৰাস হয় এইটো চাই অক্টোবৰ মাহত হয়তো বাকী কথাখিনি আহিব চিনেমা হলো